নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই নিকিতা পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এখন গাঁও দেখাব লৈছোঁ আপোনালোকক। গাঁওখন মোৰ উপজা গাঁও, নিতাই পুখুৰী বকপৰা। এইখনতে আচলতে মোৰ শৈশৱ, কৈশোৰ আৰু যৌৱন পাৰ কৰিছোঁ। ইয়াৰে ধূলি বালি খেলি ডাঙৰ দীঘল হ'লোঁ। সৰুতে লগৰীয়াৰ লগত দৰা কইনা, বালিঘৰ সজা, হেতালি, ঘিলা, লুকা ভাকু, কাবাডী আৰু কত যে কি খেলিছিলোঁ, সেই কথাবোৰ মনত পৰিলে মনটো নষ্টালজিয়া হৈ পৰে। কাহানিৰ সেই কেঁচা ঘৰবোৰ পকা হৈছে, কিন্তু গাঁও মানুহৰ মনবোৰ আজিও সহজ সৰল হৈয়ে আছে। আজিও গাঁৱৰ কাৰোবাৰ ঘৰৰ বিয়া সবাহত ৰাইজে নিস্বাৰ্থভাৱে সহায় কৰে। আপোনালোকৰ গাঁওখনত বাৰু এনেকুৱা হয়নে? কমেণ্ট কৰি জনাবচোন। এইখন আমাৰ গাঁও কাষৰে যোৱা ডিমৌ নদী। ইয়াৰ লগতো বহুতো স্মৃতি জড়িত হৈ আছে। সেইডাল সাঁকোৰ আপোনালোকে মন কৰিছেনে? সাঁকোৰডালে আমি নদীখন ইপাৰ সিপাৰ হৈছিলোঁ আৰু লগৰীয়াৰ লগত কাপোৰ ধুবৰ কাৰণে, গা ধুবৰ কাৰণে কিমান যে কি ফূৰ্তি কৰিছিলোঁ। আৰু জানেনে, তাতে মাটি আছিল, লিকটীয়া টাইপৰ যিটো মাটি, তাৰে আমি মূৰ্তি বনাইছিলোঁ। কিমান যে কৰিছিলোঁ, আচলতে ভাবিলে মনটো সঁচাই বহুত ভাল লাগি যায়। কিন্তু মনটো এটাই বেয়া লাগিছে, গাঁৱৰ ৰাস্তাটো নদীৰ গৰাখহনীয়াৰ ফলত সৰু হৈ গৈয়ে আছে। আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।